हेलो एवरीवन সকলোকে মই ৰূপাই মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এইফালে শিঙি মাছ লৈ লৈছোঁ শিঙি মাছৰ লগত ভেদাইলতা আৰু নৰসিংহ পাতেৰে জালুকীয়া বনাম আৰু ইয়াৰে অলপ ডাঙৰ ডাঙৰ মাছখিনি বাছি লৈছোঁ গোটেইখিনি সৰুৱে হয় তথাপিও তাৰে ভিতৰত যিখিনি অলপ ডাঙৰ আছে ন সেইখিনি লৈ লৈছোঁ এইফালে মই নৰসিংহ পাত লৈছোঁ এইফালে তাৰ পিছতে আছে এয়া ভেদাইলতা কচু শাক দুডাল মানো আছে বেছি লোৱা নাই তাৰ পিছতে এইখিনি মই ধুনীয়াকৈ ধুই সফা কৰি লৈছোঁ আৰু আনফালে আছে এয়া খন্দিছত লৈ লৈছোঁ ইফালে হালধি 7 টুকুৰামান আদা এফালে নহৰু কেঁচা জলকীয়া পিঁয়াজ আৰু এয়া আলু এইখিনি মই এয়া হালধিখিনি মই ধুনীয়াকৈ এখন পটাত খুন্দি ল'লোঁ আৰু ইফালে পিঁয়াজখিনি কাটি ল'লোঁ নহৰু তাৰপিছতে কেঁচা জলকীয়া আৰু আদা এই শাকখিনিৰ লগতে মই ধুনীয়াকৈ মিক্সিত এটা পেষ্ট বনাই ল'ম আনফালে কেৰাহী পাতিত তেল দি দিছোঁ তেলখিনি গৰম পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু হালধি গুড়া অকণমান দি দিছোঁ আৰু কেঁচা হালধিখিনিও এটা দি দিম অলপ সময় ভজাৰ পিছতে মই ইয়াতে গৰম পানী দিম গৰম পানী দি একদম সামান্য পৰিমাণে দিছোঁ অলপ দি অলপ সময় ভাজিম 5 মিনিটমান সময় হালধিৰ যিটো কেঁচা ভাৱ সেইটো নাইকিয়া হ'ব তেতিয়া লগতে দিছোঁ এয়া আদা নহৰু আৰু জলকীয়া ভেদাইলতা নৰসিংহ পাতেৰে বনোৱা পেষ্টটো ইয়াতে দি দিছোঁ আৰু এটা উতল অহাত মই আলুখিনি দি দিলোঁ আলুখিনি হাফ বইল হৈ গৈছে ইয়াতে মই গৰম পানী দি দিছোঁ আৰু জোখ অনুসৰি আপোনালোকে দি ল'ব আৰু এই ৰেচিপিটো সম্পূৰ্ণ মই গৰম পানীৰ ব্যৱহাৰ কৰিছোঁ এতিয়া এটা উতল আহিব এৰি দি মই মাছখিনি ইয়াতে দি দিছোঁ যিহেতু আলুখিনি হাফ বইল হৈ থাকোঁতে মই মাছখিনি দি দিলোঁ এতিয়া মাছো সিজিল আৰু আলুখিনিও ধুনীয়াকৈ সিজি গ'ল আলুখিনি অলপ ভাগি দিছোঁ এতিয়া মই ইয়াতে দিম জোখ অনুসৰি নিমখ দিছোঁ 1 চামুচ আৰু জালুকৰ গুড়া 1 চামুচ দিলোঁ আৰু এয়া জলকীয়াৰ গুড়া 1 চামুচ আৰু বেলেগ মছলা নিদিওঁ আৰু এনেকৈয়ে বহুত ভাল লাগে বেছি মছলা নিদিয়াকৈ আৰু কম হোৱা যেন পালোঁ আকৌ অকণমানকৈ দিছোঁ এয়া জালুকৰ গুড়া অকণমান দিলোঁ আৰু এয়া খাৰ দিছোঁ কল খাৰ হয় আৰু এয়া জলকীয়া গুড়া অকণমান দিলোঁ এইখিনি বনাই মেলি হৈ গৈছে এতিয়া কেনেকুৱা হৈছে আপোনালোককো দেখাওঁ চাওকচোন